Hi everyone, welcome back to my channel. মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। তো মই আজি এটা সেলফ ৰিসেপশন ব্ৰাইডাল মেকআপ লুক লৈ আহিছো, মানে নিজে নিজৰ মেকআপ কেনেকৈ কৰিব পাৰি। তো মই এই মেকআপ লুকটো কেনেকৈ কৰিলো, যদি আপোনালোকে জানিবলৈ ইন্টাৰেষ্টেড হয় তেন্তে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদি মোৰ মেকআপ বিলাক আপোনালোকৰ ভাল লাগে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেন্তে মেকআপটো স্টাৰ্ট কৰোঁ বলক। তো প্ৰথমতে মই ফেচটো হাইড্ৰেট হ'বৰ কাৰণে টনাৰ এপ্লাই কৰিছোঁ। মই প্লামৰ ৰাইচ ৱাটাৰ টনাৰ এপ্লাই কৰিছোঁ। তাৰ পাছতে মই এটা ময়শ্চাৰাইজাৰ লগাইছোঁ। মই ডট এণ্ড কি ময়শ্চাৰাইজাৰ লগাইছোঁ। এই ময়শ্চাৰাইজাৰটো ঠাণ্ডা দিনৰ বাবে বহুত ভাল, কাৰণ মেকআপ কৰাৰ আগত সদায় স্কিনটো প্ৰেপ কৰি ল'ব লাগে। স্কিনটো যদি আপোনালোকৰ ময়শ্চাৰাইজ হৈ থাকে তেতিয়াহে মেকআপটো লং লাষ্টিং হ'ব আৰু ঠাণ্ডাত মেকআপটো ফাটি নাযায়। তো এইটোৱে মেকআপৰ টিপছ। তো প্ৰথমতে মই আইব্ৰ'ডাল শ্বেপ দি লৈছোঁ, আইব্ৰ'ডাল ফিল আপ কৰি লৈছোঁ। মই PSCৰ আইব্ৰ' পাউডাৰ কিটটো লৈ পেলাই প্ৰথমতে আইব্ৰ'ডাল ফিল আপ কৰি পেলাই আইব্ৰ'টো ক্লিন হ'বৰ কাৰণে মই ইয়াক কনচিলাৰ দি পেলাই এডাল কনচিলাৰ ব্ৰাছেদি ক্লিন কৰি ল'লোঁ, মানে কনচিলাৰ দি। তাৰপিছত ব্ৰাছেদি তাক ব্লেণ্ড কৰি ল'লোঁ। তাৰপাছতে মই প্ৰাইমাৰ লগাইছোঁ। যিহেতু ঠাণ্ডা দিনৰ স্কিনটো শুকাই যায়, গতিকে মই চুইচ বিউটিৰ এইটো ৰিয়েল বেছ মেকআপ প্ৰাইমাৰ লগাইছোঁ। এইটো ড্ৰাই স্কিনৰ কাৰণে বহুত বেছি ভাল। তাৰপাছত মই ফাৰ্ষ্টতে আই মেকআপ কৰিম, গতিকে মই আই মেকআপৰ কাৰণে প্ৰথমতে অৰেঞ্জ কালাৰটো পিক কৰি পেলাই আইচৰ গোটেই আইলিডটোত মানে ব্লেণ্ড কৰি ল'লোঁ। তাৰপাছতে তাতকৈ ডাৰ্ক কালাৰ এটা লৈ পেলাই আইচৰ বাহিৰৰ কৰ্নাৰটোত এডাল ব্ৰাছেদি প্ৰথমতে ডিপ'জিট কৰি পেলাই ব্লেণ্ড কৰি ল'লোঁ। তাৰপাছতে মই চিমাৰ কালাৰ এটা লৈ পেলাই পিক কৰি পেলাই চিমাৰ কালাৰ এডাল ফ্লেট ব্ৰাছেদি তাক এপ্লাই কৰি ল'লোঁ। তাৰপাছতে মই আইলাইনাৰ কাৰণে লেকমিৰ আইলাইনাৰ লৈছোঁ। এই আইলাইনাৰটো মোৰ খুব বেছি প্ৰিয় হয়। মই লেকমিৰ আইলাইনাৰ দি লাইনাৰ ড্ৰ কৰিলোঁ। তাৰপাছত ৰেনিৰ কাজল লগালোঁ। কাজলডাল ৱাটাৰ লাইনত লগাই পেলাই তাৰপিছত মই ফলছ ইফেক্ট দিবৰ কাৰণে মাস্কাৰা লগাই লৈছোঁ। মই মেবিলিনৰ কল'চেল মাস্কাৰা লগাইছোঁ। তাৰপাছতে মই ফাউণ্ডেশ্যন এপ্লাই কৰিম। মোৰ স্কিনত ইমান ডাৰ্ক চাৰ্কুল নাই, গতিকে মই স্কিনটো অকল ফাউণ্ডেশ্যনে দিয়ে কাম চলাম। তো মই দুটা ফাউণ্ডেশ্যন লগাইছোঁ, এলিগাৰ্লৰ প্ৰ' মেট ফাউণ্ডেশ্যন আৰু মাৰ্চৰ দুটা মিক্স কৰি পেলাই মই প্ৰথমতে গোটেই ব্ৰাছেদি এপ্লাই কৰি লৈ পেলাইহে মই ব্ৰাছেদি ব্লেণ্ড কৰিছোঁ। ডিঙিটো লগাব, ডিঙিটো স্কিপ নকৰিব। তাৰপিছতে মাৰ্চৰ কনচিলাৰ প্লেটৰ পৰা লৈ পেলাই কণ্ট'ৰ ছেটটো লৈ পেলাই মই ফেচটো কাটিং কৰিছোঁ। যিহেতু ফাউণ্ডেশ্যন এপ্লাই কৰাৰ পিছত গোটেই ফেচটো ফ্লেট হৈ যায় আৰু ফেচটোৰ শ্বেপ দিবৰ বাবে বা ফেচটো অকণমান শ্লিম দেখাবৰ বাবে কণ্ট'ৰ কৰিব লাগে। মই কণ্ট'ৰ কৰি পেলাই এপ্লাই কৰি পেলাই মই কণ্ট'ৰটো ব্ৰাছেদি ব্লেণ্ড কৰিছোঁ। আৰু নাকতো লগাব যদি আপোনালোকে নাকটো মানে শ্লিম দেখাব বিচাৰে। তাৰপাছতে মই ক্ৰীম ব্লাছাৰ লগাইছোঁ। এইটো চুইচ বিউটিৰ হয়, ক্ৰীম ব্লাছাৰ বহুত বেছি ভাল হয় আৰু ধুনীয়াকৈ মানে মাখনৰ দৰে ব্লেণ্ড হৈ যায়। তাক মই ব্ৰাছেদিয়ে ব্লেণ্ড কৰিলোঁ। তাৰপাছত মই ফেচটো হাইলাইট কৰিছোঁ। তাৰ কাৰণে মই চুইচ বিউটিৰ কনচিলাৰ লগাইছোঁ। এই কনচিলাৰটো মোৰ স্কিনতকৈ এটা ছেট লাইটাৰ হয়। আপোনালোকৰ টি জ'ন এৰিয়াটোত হাইলাইট কৰিবই লাগে, কাৰণ চকুৰ তলবিলাক মানুহৰ ক'লা পৰি থাকে আৰু কণ্ট'ৰটো শ্বাৰ্প দেখাবৰ বাবে, মানে ক্লিন দেখাবৰ বাবে তাতো লগাব লাগে। তো মই সেয়া কৰি পেলাই ব্লেণ্ড কৰি ল'লোঁ। তাৰপাছতে মই ফেচটো মানে ছেট কৰিবৰ কাৰণে মেকআপটো ছেট কৰিবৰ বাবে মই লুজ পাউডাৰ লৈ পেলাই য'ত মই কনচিলাৰ এপ্লাই কৰিছিলোঁ তাতেই মই পাউডাৰ দি ছেট কৰি লৈছোঁ। মই গোটেই ফেচটোত কৰা নাই, যিহেতু ঠাণ্ডাৰ দিন। তাৰপিছত এডাল ব্ৰাছেদি মই ডাষ্ট অফ কৰি ল'লোঁ। তাৰপাছতে মই ক্ৰীম কণ্ট'ৰটো লক কৰিবৰ বাবে পাউডাৰ কণ্ট'ৰ লৈছোঁ। মই ৱেট এণ্ড ৱাইল্ডৰ কণ্ট'ৰ লৈ পেলাই মই এডাল ব্ৰাছেদি কণ্ট'ৰটো এপ্লাই কৰি লৈছোঁ। তাৰপাছতে মই পাউডাৰ প্লাছাৰ লৈছোঁ। আই মেজিকৰ এখন প্লেট হয়, বহুত ভাল প্লেট হয়। তাৰে মই পিংক কালাৰটো পিক কৰি পেলাই মোৰ চিক্স এৰিয়াত, মোৰ গালখনত মানে ব্লাছাৰ এপ্লাই কৰিছোঁ, এডাল ব্ৰাছ দি পেলাই। তাৰপিছতে মই মেকআপটো ফিক্স হ'বৰ বাবে এটা মেকআপ ফিক্সাৰ লগাইছোঁ। মই মাৰ্চৰ লগাইছোঁ, চিল দ্য ডিল মেকআপ ফিক্সাৰ। এই মেকআপ ফিক্সাৰটো বহুত বেছি ভাল হয়। তো মই এপ্লাই কৰি পেলাই মেকআপটো ছেট কৰিলোঁ। তাৰপাছতে মই হাইলাইটাৰ বাবে সৌজৰ হাইলাইটাৰ লগাইছোঁ। এই হাইলাইটাৰটো বহুত পিগমেণ্টেড হয়, বহুত ধুনীয়া আৰু বহুত ধুনীয়া গ্ল' আনে। তো মই 6ত এপ্লাই কৰি লৈছোঁ মোৰ গালত। তাৰপাছত মই ন'জ এৰিয়াটোত লগাইছোঁ আৰু থুতুৰিত আৰু ওঠৰ ওপৰত আৰু
নাকত তো তাৰ পাছতে মই লিপষ্টিক লৈছোঁ যিহেতু মই ব্ৰাইডেল মেকআপ কৰিছোঁ সেইকাৰণে মই ৰেড কালাৰটোৱে পিক কৰিছোঁ মই সুগাৰৰ ৰেড লিপষ্টিক লগালোঁ তাৰ পাছতে মই এয়া আইলেছত মই আগতে গ্লু লগাই থৈছিলোঁ আঠা লগাই থৈছিলোঁ অকণমান দেৰি শুকাব দিলোঁ তাৰ পাছতে মই এয়া এপ্লাই কৰি আছোঁ তাক অলপ আগতে আইলেছডালত অলপ আগতে আঠাটো লগাই থৈ দিব তেতিয়াহে মানে ধুনীয়াকৈ ফিক্স হয় এয়াই মোৰ ফাইনেল লুক তো কেনেকুৱা পালে ক'ব মই খোপা বান্ধি ল'লোঁ তাৰ ফুল লগাই লৈছোঁ জুৱেলাৰীবিলাকো পিন্ধি লৈছোঁ তো মোৰ এইটোৱে হ'ল কমপ্লিট লুক কেনেকুৱা পালে জনাব আৰু যদি মোৰ এই লুকটো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তো এয়াই আছিল মোৰ ভিডিঅ'টো থেংক ইউ